সোমবাৰে ঘিলামৰাত ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ মুঠ ৪,০০০ পৃষ্ঠা প্ৰমুখৰ বিশাল সন্মিলন অনুষ্ঠিত হয়। ৰাজ্যৰ সকলো বিধানসভা সমষ্টিৰ লগতে ঘিলামৰা মণ্ডল বিজেপিৰ আহ্বান মৰ্মে পশ্চিম ঘিলামৰা কৃষ্টি ভৱনত অনুষ্ঠিত ঢকুৱাখানা বিধানসভা সমষ্টিৰ এই পৃষ্ঠা সন্মিলনত যোগদান কৰে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী নৱ কুমাৰ দলে, তপন কুমাৰ গগৈ তথা ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া লগতে দলীয় কৰ্মকৰ্তাসকলে। ভাৰত মাতা কি জয়ধ্বনিৰে উত্তাল এই সন্মিলনতে ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰণকৌশল তৈয়াৰ কৰি বিজেপিৰ যি মিছন 100ৰ লক্ষ্য, সেই লক্ষ্যত ৰাইজৰ বিপুল ভোটেৰে জয়লাভ কৰিব বুলিও আশা প্ৰকাশ কৰে। ঢকুৱাখানা সমষ্টি ভৰত ৰাণীৰ চাউল উবলিল বুলি মন্তব্য কৰি অন্যান্য দলসমূহকো তালি টোপোলা বান্ধিবলৈ আজিৰ পৃষ্ঠাসমূহ সন্মিলনতে আহ্বান জনালে ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ দলীয় নেতাই। দেখিছোঁ সেইকাৰণে মই আজি সকলো পৃষ্ঠাসমূহক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এটা দৃঢ় বিশ্বাসো হৈছে। লগতে আজি এই সভাখন দেখিও এটা মই ভাবোঁ আমাৰ যিসকল প্ৰতিনিধি ৰাজনৈতিক দল তেওঁলোকে চাগে তালি টোপোলা বান্ধিবলৈ আৰম্ভ কৰিছে। ইয়াত আৰু ভৰত নৰ ৰাণী নৰহে গম পাই গৈছে যে তেওঁলোকৰ ইয়াত আৰু ভাত নিসিজে, চাউল নিসিজে। গতিকে তালি টোপোলা বান্ধিবলৈ তেওঁলোকে চাগে প্ৰস্তুত হৈ গৈছে। কাৰণ এইখিনি সম্ভৱ হৈছে একমাত্ৰ আপোনাসকলৰ সংগঠনৰ প্ৰতি, দলৰ প্ৰতি থকা দায়বদ্ধতা আৰু এই দায়বদ্ধতাৰ জৰিয়তে আপোনাসকলে নিজৰ ৰাজ্যখনক, নিজৰ দেশখনক কেনেদৰে আগুৱাই নিব বিচাৰে। ঢকুৱাখানা সমষ্টিলৈ আৰু মাত্ৰ কেইটামান দিনৰ পিছত হ'ব লগা অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দলীয় কাৰ্যকৰ্তাসকলক, বিশেষকৈ পৃষ্ঠাসমূহসকলক উৎসাহিত কৰিবলৈ লগতে মাৰ্গদৰ্শন দিয়াৰ উপৰিও আগন্তুক নিৰ্বাচনত আমি কেনেকৈ ৰাইজৰ মাজলৈ যাব লাগিব তাৰ কাৰণে আমাৰ মাজত উপস্থিত হৈ মাননীয় পণ্ডিত ডাঙৰীয়া আৰু তপন গগৈ ডাঙৰীয়াই আজি যি মাৰ্গদৰ্শন দিবলৈ আহিলে তেখেতলোকলৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে সকলোকে এটি উষ্ণ হাতচাপৰ উষ্ণ আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি আশা ৰাখিছোঁ যিহেতুকে আমি সকলোৱে অৱগত যে 2021ৰ বিধানসভা নিৰ্বাচনৰ বাবে আমাৰ হাতত ডেৰটা মাহ বাকী আছে। গতিকে এইখিনি সময়ত যাতে আমাৰ সাংগঠনিক প্ৰতিভাসমূহ প্ৰদৰ্শিত কৰি যাতে আমি ঢকুৱাখানা সমষ্টিৰ সকলো স্তৰৰ জনসাধাৰণৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ সুসম্পৰ্ক, সাৰ্বজনীনতা আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ যি জনমুখী আঁচনিসমূহ আমি বিগত এই চৰকাৰখনৰ 4.5 বছৰীয়া কাৰ্যকালত ৰূপায়িত কৰা হ'ল, এইবিলাক বহুল প্ৰচাৰৰ লগতে যাতে আমাৰ আঁচনিসমূহত কি ধৰণে উপকৃত হৈছে এই বিষয়বিলাক লৈ পিনে আমি জনসাধাৰণৰ প্ৰতিদিন লাইভ আছাম।